Hey guys, welcome to my new blog. আৰু আজি চাওঁতে পাই গ'লে দুৰ্গা পূজা আজি বৰবেলি তো আমি যাম চাকি দিবলৈ আৰু এনেকুৱা পচন্দৰ ৰ'দ দিছে আপোনালোকে পিছচাইডে মই দেখিব পাইছে আৰু এতিয়া ওলাই যাম গৈ চাকি দিম আৰু দেখাই থাকিম ভিডিঅ'টোত আজি ক'ত চাকি দিওঁ কি কৰোঁ চাওঁ বলক তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। Hey guys, আমাৰ ঘৰৰ পৰা অলপ অহা পাছতে আমি এইটো বৰমেট নেলিত পালোঁ এটা মণ্ডপ আৰু এটা আগত বহুত ধুনীয়াকৈ বনাইছে সিংহ আকাৰে দেখাম বলক। হে গাইছ এইটো মণ্ডপৰ কথাই কৈছিলোঁ আৰু মণ্ডপটো চাওক সিংহ মানে মুখখনৰ ভিতৰতে মানুহ সোমাই যাব লাগে মণ্ডপৰ ভিতৰলৈ আৰু ৰাতি বহুত ধুনীয়া হ'ব আপোনালোকক ৰাতি দেখাম। হে গাইছ ফাইনেলি আমি পালোহি পঞ্চনন দেৱাল আৰু ইয়াতে আমি এতিয়া চাকি জ্বলাম আৰু মানুহৰ ভিৰ দেখিবলৈ পাইছে ভিতৰতো সোমাব নোৱাৰে আৰু গৰম এনেকুৱা তো ট্ৰাই কৰোঁ ভিতৰলৈ যাবলৈ ভিডিঅ'টো চাই থাকক। সেই গাইজ ফাইনেলি আমি ভিতৰত পালোহি আৰু ভিতৰত মানুহ চাওক এনেকুৱা চাকি মানে জ্বলাবলৈ বহিব জেগা নাই আৰু ৰখি আছোঁ। হে গাইজ ফাইনেলি আমি চাকি দি ওলাই আহিলোঁ আৰু এতিয়া আহি আছোঁ ঘৰলৈ আৰু বহুত দীঘল ট্ৰেফিক তাৰ মাজত ফচি আছোঁ ঘৰৰ পৰা আকৌ আহি আছোঁ আপোনালোকক পূজা দেখাবলৈ তো ভিডিঅ'টো চাই থাকক। A few moments later. হে গাইজ ফাইনেলি আন্ধাৰ হৈ গ'ল আৰু আমি ওলাই আহি গ'লোঁ গোটেই গেং পূজা চাবলৈ আৰু আপোনালোকক এইটো দেখাম এতিয়া ফাৰ্ষ্ট মণ্ডপ তো বলক ভিতৰলৈকে লৈ যাওঁ আপোনালোকক। Cobra. Hey guys, finally মন্দিৰৰ ভিতৰত আমি আহি গ'লোঁ আপোনালোকে দেখিব পাইছে সৰি মন্দিৰৰ ভিতৰত নহয় মণ্ডপৰ ভিতৰত আৰু ভিতৰৰ ভাগ আপোনাৰ এনেকুৱাকৈ ডিজাইন কৰিছে বহুত মানুহ হৈছে ভিতৰতো আৰু বহুত ধুনীয়াকৈ বনাইছে এইটো মণ্ডপটো বাহিৰৰ পৰাটো আপোনালোকে দেখিলেই আৰু এক্সিট গেটখন দেখাম ওপৰত ধুনীয়াকৈ লাইটিং কৰি থৈছে এক্সিট গেটখন চাওক এনেকুৱা পূৰা লাইট লগাই দিছে ধুনীয়াকৈ কেমেৰাত ইমান ভালকৈ উঠা নাই কিন্তু ৰিয়েলকৈ আপোনাৰ যদি দেখিলে তেন্তে গম পালেহেঁতেন ধুনীয়া লাগিছে কিছু মজা লাগিছে আৰু মণ্ডপৰ বাহিৰতে এনেকৈ এইটো কি বুলি কয় কহুৱা নে কিবা বুলি কয় এইটো ধুনীয়াকৈ লগাই দিছে আৰু একদম যথেষ্ট মানুহ হৈছে ইয়াতো আৰু নেক্সট আপোনালোকক দেখাম এতিয়া নকাৰী দেখিবলৈ পাইছে। হে গাইছ আমি এতিয়া আহি আছোঁ নকাৰী পূজা মণ্ডপত আৰু প্ৰত্যেকবাৰ ইয়াৰ মানুহ ভিৰ হয় যোৱা বছৰ নেপাতিলে ক'ভিডৰ কাৰণে তো এইবাৰ চাওঁ কেনেকুৱাকৈ বনাইছে তো বলক বহুত ধুনীয়া মানুহ হৈছে না নকাৰীত পাতিলে কেতিয়াও মানুহ নকমে হয় ন মোৰ ভিডিঅ'টো খালি বহুত হেলিছে খোজকাঢ়ি আহিছোঁ যে লাইটিং কি মজা লাইটিং দেখিবলৈ পাইছে ওপৰত গোটেই লাইট আৰু একদম পূজা মণ্ডপলৈকে এনেকৈ লাইট দি দিছে ৰাস্তাত দেখিবলৈ পাইছে পুৰা ধুনীয়াকৈ লাইন বা লাইন আছে বেলুনটো দেখাই দিয়া
এইফালে চাওক, এইটো ৰাস্তা চাইডত এটা ডান্স, জীৱ জন্তু ডান্স, বেলেগ নাচিছে আৰু। ডাঙৰ নহয় দেই, এইবিলাক সৰু সৰু ল'ৰা ছোৱালী। হে গাইজ, বহুত দূৰ অহাৰ পিছত মণ্ডপটো ফাইনেলি পালোহি, আৰু এইটোৱে মণ্ডপ, আপোনালোককো দেখালোঁ। আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ' যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব যিমান আছে সকলো কৰি দিব। তো আজিলৈ টাটা, বাই বাই।